আমি আহিছো নতুন বছৰ নতুন জেগাত খানা খাবৰ কাৰণে আমি আহি আছো এয়া বাইক লৈ এয়া আমাৰ লগত আহিছে ঠাকুৰদা জিন্তু শইকীয়া এয়া আমাৰ মাজত উপস্থিত আছে এয়া পিছত আহি আছে এয়া নতুন বছৰ শুভেচ্ছা সকলোকে থাকিল দেই সকলোকে নতুন বছৰ শুভেচ্ছা থাকিল ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক আজি খানা দেখুৱাই থাকিব বটল চটলো ওলোৱা হ'ব বুলি কৈছে কি হয় আমি দেখা যাব খানাত গৈ আছো খানালৈ এয়া চব খানাৰ আয়োজন সুন্দৰ পৰিৱেশৰ মাজত আমি দেখুৱাই আছো আপোনালোকক সুন্দৰ পৰিৱেশবোৰ আমি গৈ আছো বৰ্তমান সি উপস্থিত হওঁ আৰু পাইছোহি অলপ আছে আৰু এয়া একদম মানে গোটেই হাবি ৰাস্তা বালি আগত গৈ আছে গাড়ী আমি গৈছো পিছত সিহঁতক যাবলৈ দিছোঁ মানে আমি তেতিয়া মানে ভাল জেগাবোৰ ভাল ৰাস্তাতে যাব পাম সিহঁতে গ'লে একো ধৰিব পৰা নাই গোটেই সৰিয়হনি মাজে আপোনালোকে যিমানটো চকু কেমেৰাই নধৰিব পাৰে কিন্তু যিমানলৈকে আছে গোটেই সৰিয়হে কাৰণ নেদেখে চকুৱে কেমেৰাটো ধৰিব নোৱাৰে মানে চকুৱে ধৰিব পৰা নাই কিবা হালধীয়া গোটেইখন হালধীয়া যে সাগৰ হৈ আছে মানে সাগৰ দেখিছে ন তেনেকুৱা হৈ আছে গোটেই হালধীয়া দলিচাখন য়েছ সাহিত্য আহিছে য়েছ হালধীয়া দলিচাখন অৱশেষত গৈ আছোঁ একা বেকা ৰাস্তাৰে চাওঁ পাইছোঁগৈ অকণমান আছে ন বেছি দূৰ নাই আৰু এখন গাঁও পাৰ হ'ব লাগিব শেষত আহি পালোহি যেন লাগিছে কিন্তু নৈ পোৱা নাই মানে খাবলৈ জেগা মানে পানী পোৱা নাই পানী থকা নৈ পোৱা নাই নৈ আছে বহুত নৈ আছে কিন্তু পানী থকা নৈ পোৱা নাই শুকান চব আহি পাই গ'লো ব্ৰহ্মপুত্ৰ মেইন ব্ৰহ্মপুত্ৰত পাই গৈছে একদম ব্ৰহ্মপুত্ৰ নৈ আমি আগত দেখাম আৰু আছে এইফালে পাতি আছে কথা ক'ত খাব খানা বস্তু লৈ আছে একদম ৰেডি চাওঁ ক'ত খানা খাব পাৰোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে অংকুৰ শইকীয়া টিউচনলৈ স্বাগত জনাইছোঁ আমি আহি আছোঁ নতুন বছৰ প্ৰথম দিনাখন খানা খাবলৈ ভিডিঅ'টোত দেখিছেই কিমান কষ্ট হৈছে আহি যেনে তেনে পাইছোঁ এই বালিৰ মাজত মানে ব্ৰহ্মপুত্ৰ ডাইৰেক্ট ব্ৰহ্মপুত্ৰ পাই গ'লহি মানে চাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি নতুন চেনেল নতুনকৈ আহিছে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ বহুতেই কম ভাল ভিডিঅ' দি চেষ্টা কৰিম দিবলৈ তাকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এয়া কৰি থ'ব ৰেডি হৈ আছে খানা এয়া আমাৰ যিটো হেপী নিউ ইয়েৰ দেই চৌকা ৰেডি 360 ভিউ এটা চাই লওক যিটো শইকীয়া কেৰাহী ধুই আছে অঁ কেনেকুৱা কেনেকুৱা আমাৰ কেৰাহী চাই লওক কেৰাহী ধোৱা একশ্যন এইবোৰ দেখিছে নাই কেৰাহী কেনেকুৱা আমাৰ কেৰাহী আমাৰ একদম বাহিৰৰ পৰা আহিছে কেৰাহী আমাৰ বাহিৰৰ পৰা আহিছে কেৰাহী ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে কেৰাহী একদম বাহিৰৰ পৰা আহিছে কেৰাহী দিছে কেৰাহী বাহিৰৰ পৰা আহিছে কাৰণে জাষ্ট পিকনিকৰ কাৰণে মগোৱা হৈছে খালি কেৰাহীখনত এই দুদিনমানৰ কাৰণে হেৰি দি থোৱা আছিলে মানে হাঁহ উমনি দি থোৱা আছিলে সেইটো প্ৰব্লেম নাই আমি ধুই লৈছোঁ এতিয়া ধুই লৈছোঁ আমি মানে চব চিডিউল কৰি লৈছোঁ আৰু চিডিউল কৰি লৈছোঁ একো নাই ন আমি খাওঁ হাঁহটো আমি যেতিয়া খাওঁ হাঁহ উমনি দিব পাৰোঁ আমি খাব পাৰিম আজি তেওঁ জন্মদিনো আমাৰ অংকুৰ শইকীয়া টিউচনৰ সকলো ফালৰ পৰা তেওঁ জন্মদিনৰ শুভেচ্ছা থাকিল ধন্যবাদ এয়া আমাৰ মাংস ৰেডি হৈ আছে আমাৰ ভাতটো পোৱাটো দেখাই দিয়ে ভাত হৈ পৰিলে কিন্তু বেছি নহয় ভাত হৈ পৰিলে এজন মোবাইল টিপি আছিলে ভাত হৈ পৰিলে মানুহ ছটা আমাৰ ভাত হ'ল 3 পোৱা আছিলে শেষত আমাৰ শইকীয়া দাই পেলাই দিলে চাউল এজন আনি দিছোঁ ভাই কেৰাহী সৰু হৈছে মাংস বেছি হৈছে কিন্তু ভাত নাই ভাত
ভাতটো পেলাই দিয়েতো দুখ পাই ভাত পৰিব লাগিব দেখিছে ভাত পৰিলে মাংস হৈছে আৰু যি হয় মাংসকে খাম হয় নেকি ধানি মাহ খাবি তহঁতি চাউল ননা মাহ খাবি বুলি কৈছে সেইটো হয় মানে মানুহে চাউল নানিলে তিনিজনে খাওঁতে তিনিজনে চাউল নানিলে আমিতো গোটাই মানুহ চাউল চাউল আনিলে এইজনে চাউল আনিলে নাও চলাই ইটো ভাই আৰু মই ইটো ভাই আৰু মই বাকী পৰা খানা ব্যস্ত যিটো ভাই চল বচন अपने बहुत मस्त रॉन्ग साइड होता ৰং চাইড कितना मानो साहब ताके যিটো ভাই চলাওক আমি বহি লওঁ নাও গৈ আছে যিটো ভাই কিমান কষ্ট নাও দিছে নে एकदम बहुत कष्ट हो गयो पाइले जोर लगा के जोर लगा के जोर लगा के ए भावने को देवे ना ए भाई फोटो मैं तो भी बोल रेडी भात अवस्था भात दे भात কইলে और काहेको নহয় না লৈ আনিব লাগিব মই বুদ্ধি খানা ৰেডি হৈ গ'ল বাহি আছে আমনুজ ভাই ইদে তো ইন তখন আমি দেখিবি লাগা হবো এক ইদে এই সমস্যাতে আপুনিজনৰ হাততে কৈছিলে ৰেডি এয়া খাব লৈছোঁ চব কথা খা কো বহুত কষ্টৰ মত ভাতটো পাইছোঁগৈ আৰু সেয়া খাই বৈ হৈ গ'ল আমি চবেই চাফাই কৰিছোঁ এয়া চব জ্বলাই থৈ দিয়া আছে ডিছপ'জেবল চব সকলোবোৰ আমাৰ মনোজ ভাই জ্বলাই আছে চব ৰেডি যাবলৈ কাঁহী বাতি চব লৈ ধুই মেলি এয়া মনোজ ভাই এয়া বুলু ভাই আমাৰ চাফাই অভিযানত আপোনালোকক সকলোকে কওঁ যাতে য'তে খানা খাই আহি এইবোৰ চাফা কৰি থৈ যাব লাগে আমি জেগাবোৰ চাফা কৰি থৈ গৈছোঁ মানে জ্বলাই দিলেই হ'ল আৰু প্লাষ্টিকবোৰ শেষ আমি ঘৰলৈ আহি আছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিলে নাপাহৰিব